আমাৰকেইটা আগত সোমাই সোমাই থাকে। মই এইফালৰ পৰা আহিছোঁ, আহি পেলাই মই চব মানুহ সাক্ষী আছে, মই এটা বিচাৰ এটা ক'বলগীয়া মই গাড়ীখন কোনোবাই ছেকেণ্ডে আহি আছিলে, গাড়ীখনো লগাই দৰ্জাখনো লাগিব, পৰা নাই তথাপি মই নামিছোঁ, নামি পেলাই লগতে দৰ্জাখন মাৰিছোঁ, তাক মই ফাৰ্মাচীখনত লৈ আছোঁ, দুখ পালা নিব বলাচোন তাত লৈ যাওঁ, লৈ গৈ ফাৰ্মাচীখনৰ ওচৰত ফাৰ্মাচীৰ ল'ৰা আছে, গৈ সুধি লোৱা, মই লগৰ কৈছোঁ ভাইটি মোৰে ভুল, মই অপক্ষে খুলি তুমি আহি আছিলা, দুখ পাইছা নেকি? তেতিয়া সি কান্দা নিচিনা কৰিছে, মই তাক কৈছোঁ নেকান্দিবা, ল'ৰা মানুহ ষ্ট্ৰং হৈ থাকা, ভালেই যাব হ'ল, জাষ্ট কৈ পেলাই মোক ফোন এটা আহিলে, ফাৰ্মাচীৰ ল'ৰাটো কৈছোঁ তুমি তাক টিকেটটো চোৱাচোন, মই বাহিৰত আহি যাম। ফোনটোত মই বেংকৰ অফিচৰ ফোন এটা মই কথা পাতিছোঁ, সি আহি কথা নাই ডাইৰেক্ট মোৰ মুখত কথা এটা মাৰি মোক পঠিয়াই দিছে, মই কিয় মাৰিলা? আছে বাকী হিচাপত বেংকৰ ছোৱালী আছে, বেংকৰ মানুহ আছে, ৰাৱণৰ হোটেলৰ ৰাৱণ আছে, ফাৰ্মাচীৰ ল'ৰা আছে, মই একো কিয় মাৰ্কেটে বস্তু সমাধান হয় নেকি? ইয়াত আপুনি মানুহ এজন আপোনাৰ ল'ৰাটোক কৈছে নাই? ল'ৰাক কামাইছিলে নিছেনে নাই? বেংকৰ মানুহবোৰ আছেনে নাই? আছেতো আপুনি এতিয়া দুটা ৰিলেটিভ মানুহ মোৰ চিনাকি মানুহ তেওঁ দুইজনে ফোন কৰিছে দাদা আপোনাক কম্প্ৰমাইজ কৰাই দিওঁ দুইটা ভয় কওঁ সি মাকো কৈছে দাদা ঠিক আছে তো তোমার দুজনে ফোন কৰিলে মোক ৰিকুৱেষ্ট কৰিলে মই কম্প্ৰমাইজ কৰি দিছোঁ তুমি বহা বিচাৰি মই তোমাক কৈছোঁ বহুত সেইবিলাক তেতিয়া তাৰ এতিয়া ঠিক আছে সেইটো কাৰণে মই অভিজিত কৰিব হয় অভিজিত আমাৰ নিৰন্ত নাইকিয়া যে আপোনালোকে এইবিলাক সৰু পৰা ইছ্যু কাৰণে গম পায় এই ল'ৰাটো মাৰিছে ঠিকা যে খোলা পাৰিছে তেওঁ এপ্লাই কৰিছে কৰি পেলাই তেওঁ ফাৰ্মাচী নিছে তাৰপিছত আপুনি ইয়াতে ককাই খং উঠি তেওঁ কিয় আপোনাক খং কৰিছোঁ তেওঁ মানুহ ভিতৰত কিয় নাছিলে তেওঁ ফাৰ্মাচী লৈ গৈছে তেওঁ মানুহ ভিতৰত আপুনি কিয় লৈছে তেওঁ মানুহ ভিতৰত আপুনি কিয় নাছিলে তেওঁকে ফাৰ্মাচী লৈ গৈছে ৰাৱণ আৰু মই হাঁহিয়ে ক'ত কথা পাতি আছোঁ ফাৰ্মাচীৰ ল'ৰাটো মাতাচোন তাক মাতাচোন ফাৰ্মাচীৰ ল'ৰাটো তেওঁ আহিলে দৰ্জাটো ঘপককে ৰাস্তা চাইডে খুলিলে সি পৰি বাচিলে সি ৰাস্তাত পৰি যোৱা হ'লে ইফালে গাড়ী আহি আছে কিবা এটা হৈ গ'লে মই কি মানে ৰখিব লাগিব যে সি পৰি পেলাই দুখ পাওক মই তাৰ পিছতে কিবা এটা কৰিব পাৰিম মোৰ ভাইটিয়ে দুখ পালে মোৰ কি খং উঠিব 18-19 বছৰ বয়স ল'ৰা তাৰ হাতী যেতিয়া দুখ পালে এই 1 বছৰ আগতে ভৰি ভাঙিছে এতিয়ালৈকে তাৰ একো ভৰি হাত উঠোৱা নাই মাজতে মাতি আছে কথা কমপ্লিট কৰিব দিয়া নাই পাব্লিচিটি খাই আছে এতিয়া মোক কথাটো কমপ্লিট কৰিব আপুনি মাজত কিয় কথা কৈ আছে কথাটো ক'ব দিয়া নাই আপোনাৰ কি ভয় লাগি আছে মই গোটেই কথাটো ক'লে আপুনি ভুল হ'ব বুলি মনে মনে থাকক না মনে মনে থাকক মোক কৈ ল'ব দিয়ক এইটো টাইমত মোক খং উঠিলে সকলে দেখিছোঁ এনেকৈ ৰখি আছে কম বুলি কয় নাই হৈ গৈছে তেওঁ ট্ৰিটমেণ্টটো কৰাইছে ফাৰ্মাচীত কৰাইছে মই সিহঁতক কনফাৰ্ম কৰালৈকে মই মোৰ ভাইটিক যে চৰি কৈছে আপুনি কৈছে একো দেখা নাই মই খালি একদম দেখিছোঁ ইফালে গৈ চৰি নাই কোৱা মানে এপ্লাই কৰাটো নিদেখি পেলাই তুমি গুচাই মাৰিবা তেখেতে চৰি ক'লে কথা চেছ
সেইটোৱে তোমালোকৰ দাদাগিৰি দিয়া নচলিব শুনা তোমালোকৰ দাদাগিৰি দিয়া নচলিব ধাক্কা মাৰি পেলাই চহী কৰে নেকি কেছটো বঢ়াই আছে বোলে কেছটো বঢ়াই ইৰেছপনচিবল এক্ট তাৰ ওপৰত মোৰ খং উঠিল সেইটো কাৰণে মই এতিয়া আপুনি কেছটো বঢ়াই আছে কেছটো বঢ়াই পেলাই আপুনি বেলেগ উদ্যোগ লৈ গৈ আছে আপুনি ঠিক আছে আপুনি পুলিচত গৈ পেলাই কেছ কৰি দিয়ক CCTV ফুটেজ আছে মই আপোনাক গুচা মাৰিছিলো নে নাই চব ওলাই যাব হ'ব ঠিক আছে মই মহাশপত খাই গৈছো পিছফালে ভগৱান আছে আমি খিলঞ্জীয়া নহয় হয় 150 বছৰ পাই আছো আছে আমি খিলঞ্জীয়া নহয় ঠিক আছে আছে কিন্তু আপোনালোকে আমাৰ কামটো কৰিছে নেকি আপোনালোকে বেলেগ মানুহ নহয় আমাৰ হিন্দু মানুহ আপোনালোকে আমি একে মানুহ মোৰ গাড়ীত বলক চাওক মোৰ গাড়ীত গামোচা দিয়ে 20 টা গামোচা দিয়ে মই নগাঁও ডিস্ট্ৰিক্ট এডিশ্যন জেনেৰেল সেক্ৰেটাৰী মই সব কথা জানো আমি খিলঞ্জীয়া ঠিক আছে আকৌ সৰি কৈ আছো মই আপোনাক খঙত ঠিক আছে তুমি শুনা কিন্তু আপুনি এতিয়া মিছা কথা এটা ক'লে যে মই আপোনাক ঘুচা মাৰিছো এই কণ্ডিশ্যন নহয় আপুনি সৰিটো দিয়া আপুনি সৰিটো মন্তব্য কৰা নাই আৰু এতিয়ালৈকে টিল মোমেন্ট এতিয়ালৈকে মই তুমি একো কোৱা নাই আপোনাক কৈ আছো এতিয়ালৈকে হাত দিয়া কোনো যুক্তি নাই তোমালোকে এনেকৈ হাত দিয়ে শুনা শুনা আৰু এটা কথা মনত ৰাখা এটা কথা মনত ৰাখা এনেকৈ যাকে যাকে হাত দিয়া কথা নাহে আপুনি কেনেকৈ কিয় কয় আপোনালোকে হাত দিয়া এই অধিকাৰটো ক'ত পাই আছে আপোনাক বুজাই দিয়ক এই হাত দিয়া অধিকাৰ কেনেকৈ পাইছে কিয় পাইছে কিয় হ'বলগীয়া হৈছে আপোনালোকে বকামিলা হৈ থাকিবলৈ কিয় নিবিচাৰে ঠিক আছে আপোনাৰ ল'ৰা আপোনাৰ ভাইটিটো বৰ বিশেষ একো হোৱা নাই বৰ বিশেষ হোৱা নাই ভাইটিটো বৰ বিশেষ হৈছে বেয়াকে দুখ পাইছে এই হাতী এক্সৰে ভাঙিব পাৰে এক্সৰে কৰিব পাৰে তুমি আহি মিছা কথা কিয় ক'লা যে তোমাক ঘুচা মাৰিছে কিবা হৈছে কিয় মিছা কথা কৈছা তুমি বহাই পেলাই কি কৰিব বিচাৰিছা ঠিক আছে মোৰ ভুল হ'ল মাথা বেয়া হ'ল খং উঠিল মই খঙত আপোনাক হাতটো লগাই দিলোঁ তাৰ কাৰণে মই চৰি কৈছোঁ কিন্তু আপোনাৰ ভুল আছিল নে নাই তেখেতে ওলাই আহি ৰিপৰ্টাৰক কি ক'লে যে কৈ আছে এক্সিডেণ্ট হ'লে বোলে হাত উঠাবই বোলে মই তেনেকুৱা একো কোৱা নাই তোমাক লাগিছিলে নেকি ভাইটি তাত তোমাক লাগিছিলে কেনেকৈ লাগিল কেনেকৈ লাগিল আৰু কি পঢ়িছে নাই CCTV বেংকৰ ফুটেজটো চাবলা এটোতো দেখিবা কি কৈ আছে নাই মই গাড়ীখন লৈ পেলাই পানীগাঁও চাৰিআলি ফালৰ পৰা আহি আছিলোঁ আহি পেলাই জাষ্ট এইখিনিত লৈ গাড়ীখন ৰখাইছোঁ ৰখাই মই জাষ্ট গাড়ীখনৰ দুৱাৰখন খুলি নামিব লওঁতে এটা ল'ৰা পাছফালৰ পৰা চাইকেল এখন লৈ মোৰ গাড়ীখনৰ দৰ্জাখনে লগাই দিলে বেলেগ একো তেনেকৈ একো মেজৰ একো হোৱা নাই সি লগাই দিলে আপোনালোকে বেংকৰ ফুটেজ আছে চাব পাৰিব CCTV লগাই দিলে ল'ৰাটোক লগ মই ভাইটি দুখ পালা নেকি নামি পেলাই ল'ৰাটোক কাষৰ ফাৰ্মাচীখনত লৈ গৈছোঁ ফাৰ্মাচী ল'ৰাজনকো সুধিব পাৰে অলপ হাতত অকণমান দুখ পাইছে সি কৈছে বিষাইছে মই ফাৰ্মাচী ল'ৰাজনক কৈছোঁ কিবা অলপ লগাই ট্ৰিটমেণ্ট অকণ কৰি দিয়া মই ওচৰতে আছোঁ তাৰ লগতে আছোঁ সেই ল'ৰাটোক সেইখিনি লগাই থাকোঁতে মোৰ অফিচৰ ফোন এটা আহিলে মই ক'লোঁ যে মোৰ ফোন এটা আহিছে ভাইটি তুমি তেওঁক হেৰি কৰি দিয়াচোন ট্ৰিটমেণ্টটো কৰা মই পটককৈ বাহিৰৰ পৰা আহিছোঁ মই বাহিৰলৈ ওলাই গৈছোঁ কথা নাই বতৰা নাই ল'ৰা এজন সন্মুখৰ পৰা আহিছে আহি পেলাই মোৰ মুখত ঘুচা মাৰি পেলাই ডাইৰেক্ট ঘুচা মাৰিছে গটিয়াই দিছে দি পেলাই ডাইৰেক্ট গটিয়াই দিছে দি পেলাই আৰু গুণ্ডামি কৰি এতিয়া কিবা মই তেওঁক এতিয়া বুজালোঁ যে এইবিলাক কথা নাই মই হেৰি কৰিম মই কিবা এটা বস্তু জানি বুজি নহয় নাজানাতে কিবা এটা ভুল হ'ল লাগি গ'ল দৰ্জাখন ঠিক আছে তোমাৰ ভাইটি মোৰ ভাইটি সি আহি অসভ্যালি কথা কয় এতিয়াও ইয়াতে গুণ্ডামি এটা পৰিৱেশ যোন নহওক মোৰ হৈ পেলাই মোৰ দাদা দুজনে আহিলে দাদা দুজনৰ লগতো কাজিয়া পেচাল কৰিছে মোৰ বন্ধুজন আহিছে তেওঁকো কৈছে যাৰ এনেকুৱা হ'লে মাৰিমেই সেই ধৰণৰ কথা গতিকে গুণ্ডাগৰ্দি গুণ্ডামি এতিয়া মই মাৰিমেই তেওঁ কোনো নহয় আজি কিন্তু এই ঠাইত যদি বিল আছিল সেনা মানুহ থকা হ'লে নহয় এইকেইটাই কিন্তু কিবাই হ'লে এনেকৈ কেমেৰা সন্মুখত কেনেকৈ দম দি কথা কৈছে কেনেকৈ আঙুলি টোৱাই কথা কৈছে অসমতে থাকি অসমীয়া মানুহক আজি কিন্তু বিল আছিল সেনা থাকিব লাগিছিল এইটো জেগাত কি কৰিলে হ'লে এইকেইটা অসমতে থাকি অসমৰে খাই আৰু অসমীয়া মানুহকে অসমীয়া মানুহৰ ওপৰতে ইমান অত্যাচাৰ ইমান দাদাগিৰি চাওক আপোনালোকে নগাঁৱত কেনেকুৱা অনা অসমীয়া দাদাগিৰি দপদপনি চলিছে নগাঁৱত আপোনালোকে চাওক এই ঠাইত বিল আছে সেনা মানুহ থাকিব লাগিছিল এইকেইটা আজি কি হ'ল হ'লে